দিনৰ মূৰত পথাৰত আহিছোঁ। ছমাহ মূৰত পথাৰত আহিছোঁ। অলপ ধান লৈ যাওঁ ঘৰলে। ঘৰত আহি তাকে কৰি আছোঁ আৰু কিনো কৰিম। দেউতা মাহঁতে খেতি কৰি আছে। মই ট্ৰেইনিঙৰ পৰা আহি অলপ সহযোগ কৰি দিছোঁ। এসপ্তাহ ছুটীত আহিছোঁ। চ' এয়া অলপ কাম কৰিলোঁ। এয়া আমাৰ ধান। দেউতাও অসুখ, আজিলৈও কাটিলে। নিয়া মানুহ কালিৰ পৰা আহিব চাগে। আজি অলপ লৈ গৈ আছোঁ। ছাগলী দুটা ইয়াতে দি থৈ দিছে। কালিৰ পৰা হাজিৰা আহিব, মানুহ আহিব, মানুহে কাটিব আৰু। ভাল লাগে। আগতে আৰু চাকৰি নাপাতে আৰু তাকে সেইকেইটা দিনত এনেকৈ টানি ফুৰিছিলোঁ। কলেজ বন্ধ হ'লে ঘৰলৈ আহোঁ, হাজিৰা লয় টানোতে আৰু হাজিৰা লগতে আমিও টানো আৰু ভালো লাগে। কষ্ট কৰিছিলোঁ। এতিয়া মই নাই, মিছ কৰিছোঁ আৰু। মানুহবিলাকে কাটি আছে। কাটা হ'লে এবাৰ আকৌ এইখিনিতে বড়ো ধান লগাম। মিচিং আছে, মিচিং খেতি কৰিম এবাৰ। হ'ব দিয়ক। ভিডিঅ' বনাব নাজানো ভালকৈ। যদি ক'ৰবাত ভুল হয় নিজৰ বুলি ক্ষমা কৰি দিব। সকলোৱে মৰম চেনেহ দিব, যাতে চেনেলটো অলপ আগবাঢ়ি যায়। তেতিয়াহে ভাল লাগে। আপোনালোক দেখোন নিজৰে মানুহ, অলপ চাই দিব আৰু। ধান আনি আছোঁ বৰ্তমান। কালি যামেই গৈ অলপ এনজয় কৰিছোঁ। এয়া কামটো আৰু নাপামেই। সেয়াই কালিৰ পৰা আকৌ পৰহি আকৌ ট্ৰেইনিং কৰিব লাগিব যায়। এসপ্তাহ কাৰণে আহিছিলোঁ, বহুত ভাল লাগিল ঘৰত থাকি। সদ্যহতে আৰু আজি আবেলি আৰু ৰাতিটো আছে। কালি আমি যামগৈ 11ত আকৌ যাম ট্ৰেইনিং কৰিব। ভাল লাগে ঘৰৰ কামবিলাক অলপ কৰি আগতে কৰিছিলোঁ। এনজয়টো কৰিলে ভাল লাগে পথাৰ কাম কৰি। চ' ভিডিঅ'টো চাই থাকিব, ভাল লাগে লাইক কৰিব, চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰিব। প্লিজ অলপ আগবাঢ়িব আপোনালোকে।